সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, স্বাদ ৰস অনুভৱ কৰে। অৰ্থাৎ গছজোপাৰো ফল দিয়াৰ উদ্দেশ্য পৰোপকাৰ। সেয়ে কোৱা হৈছে প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, সেই প্ৰকৃতিৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰমেতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম উদ্দেশ্য হ'ব পৰোপকাৰ। সেয়ে আমি পুনৰ ন দি ক'ব খোজোঁ, কোনোবাই ধাৰ্মিক কাম কিবা কাৰণত দেখাক দেখি কৰিব পাৰে, কেৱল মাংগলিক কাম কৰিব পাৰে, ধূপ ধূনা লগাব পাৰে, কিন্তু যেতিয়ালৈকে তেওঁৰ হৃদয়ত পৰোপকাৰী চিন্তা নাথাকিব, তেওঁ ধাৰ্মিক হ'ব নোৱাৰে। গতিকে তেওঁক ধাৰ্মিক হোৱাৰ সংজ্ঞা প্ৰদান কৰা হৈছে পৰোপকাৰী চিন্তাৰ যোগেদি। গতিকে আমি যেতিয়াই পৰোপকাৰী চিন্তাত ব্ৰতী হ'ম, আমি মানুহ হ'ম, আমি ধাৰ্মিক হ'ম, আমি শ্ৰেষ্ঠ জীৱ বুলি প্ৰতিপন্ন কৰিব পাৰিম। এয়াই হৈছে আধ্যাত্মিকতাৰ মূল সংজ্ঞা। তাৰপিছতে কোৱা হৈছে মূল্যবোধৰ কথা, যিটো আমাৰ ধৰ্মৰ মূল আদৰ্শ। পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, আচাৰ্য দেৱো ভৱ, অতিথি দেৱো ভৱ। এই ভাৱেৰে যেতিয়া আমি সেইসকলক পূজা কৰিম, সন্মান কৰিম, সামাজিক মূল্যবোধ ৰক্ষা হ'বই। আৰু এই সামাজিক মূল্যবোধ থকা পৰ্যন্ত সমাজখনত কেতিয়াও নৈতিক ব্যভিচাৰ হ'ব নোৱাৰে, অপৰাধ প্ৰৱণতাই গা কৰি উঠিব নোৱাৰে। সেয়ে মূল্যবোধে ধৰ্মৰ পৰিচয় প্ৰদান কৰে। আমি সেই মূল্যবোধৰ ঘৰত প্ৰৱেশ কৰিবই লাগিব। আৰু এই সামাজিক মূল্যবোধ ৰক্ষাত যেতিয়া আমি গুৰুত্ব দিম, সমাজখনটো সুৰক্ষিত হ'বই, আমি সকলোৱে শান্তি অনুভৱ কৰিম। সামাজিক মূল্যবোধ ৰক্ষাত কোনে গুৰুত্ব দিছিলে চাওক। যিদিনাখন ধৰ্মই যুধিষ্ঠিৰক প্ৰশ্ন কৰিলে, তোমাৰ 4 ভাতৃয়ে মোৰ পুখুৰীত কাকো নোসোধাকৈ পানী খালে, সেইকাৰণে মই তেওঁলোকক মৃত কৰিলোঁ। কিন্তু তুমি বাৰে বাৰে অনুৰোধ কৰিছা তেওঁলোকক মই জীয়াই দিব লাগে, মই জীয়াই দিম। মোৰ প্ৰশ্নৰ উত্তৰত মই যদি মোৰ প্ৰশ্নত যি তুমি উত্তৰ দিবা মই সন্তুষ্ট হওঁ, তেতিয়াহে জীয়াই দিম। সেয়ে মই তোমাক সুধিছোঁ, প্ৰথমতে কাক জীয়াই দিব লাগে তুমি মোক কোৱা। তেতিয়া যুধিষ্ঠিৰে ক'লে, মোক প্ৰথমতে নকুল সহদেৱক জীয়াই দিব লাগে। তেওঁ ভীম অৰ্জুনৰ কথা ক'ব পাৰিলেহেঁতেন, জ্যেষ্ঠ ভাতৃ, কিন্তু তেওঁ নিজে জীয়াই আছে। ভীম অৰ্জুন নাথাকিলেও তেওঁৰ বংশ লোপ নাপায়, কিন্তু যদি নকুল সহদেৱ নাহে বংশ লোপ পাব। এয়া সামাজিক মূল্যবোধ। নিজৰ ভাতৃক তেওঁ ত্যাগ কৰিছে, বৈমাতৃ ভাতৃক জীয়াই দিবলৈ কৈছে। সমাজ ৰক্ষাৰ মন্ত্ৰ, এয়া সামাজিক মূল্যবোধৰ দৃষ্টান্ত। তেনেকৈ আপোনালোকে জানে, যেতিয়া সীতাক ৰাৱণে হৰণ কৰি লৈ গ'ল, পিছত ৰাম লক্ষ্মণে বিচাৰি ফুৰিছে, যেতিয়া ডিঙিত পিন্ধা অলংকাৰ পাত দেখি ৰামে লক্ষ্মণৰ হাতত দি ক'লে, তুমি এই অলংকাৰ চিনি পাইছানে? আমাৰ সীতাৰ হয়নে? লক্ষ্মণে কৈছে, মই চিনি পোৱা নাই। কিয়? কাৰণ লক্ষ্মণে সদায় সেই ৰামৰ পত্নী সীতাক মাতৃস্বৰূপ জ্ঞান কৰি চৰণতহে সেৱা কৰি আছিলে। তেওঁ ডিঙিত কি পিন্ধিছে, কাণত কি পিন্ধিছে, নাকত কি পিন্ধিছে, কেতিয়াও দৰ্শন কৰা নাই। এয়া সামাজিক মূল্যবোধ। ঠিক তেনেকৈ তৰণীখেনক যেতিয়া বধ কৰিব লগা হ'ল, শ্ৰীৰামচন্দ্ৰই, তেতিয়া বিভীষণে তেওঁৰ পিতৃয়ে শ্ৰীৰামচন্দ্ৰক খাটনি ধৰিছিল, প্ৰভু আপুনি যিমানেই অস্ত্ৰ নিক্ষেপ নকৰক তৰণীক বধ কৰিব নোৱাৰে। তাক বধ কৰাৰ এপাত খেল আছে, সেই খেল সৰপাতৰ কথা মইহে জানো, আন কোনেও নাজানে। কিন্তু প্ৰথমতে
বিভীষণে সেই কথাখিনি খোলাকৈ ৰামক কোৱা নাই। ৰামক কৈছে তৰণীখনক বধ কৰিবৰ কাৰণে এপাত শৰ আছে, সেই শৰপাতেহে আপুনি বধ কৰিব পাৰিব, মই সেই শৰপাত আপোনাক আনি দিম। আনি দিলে শ্ৰীৰামচন্দ্ৰই শৰ মাৰি তৰণীক বধ কৰিলে। তেতিয়া বিভীষণে কান্দি কাটি তৰণীক সাৱটি লৈছে। তাৰ শ্ৰীৰামচন্দ্ৰই সুধিলে, বিভীষণ কি হ'ল তোমাৰ? বিভীষণে ক'লে, এওঁ মোৰ পুত্ৰ। কিন্তু সামাজিক মূল্যবোধ ৰক্ষাৰ কাৰণে, ৰক্ষকুল ৰক্ষাৰ কাৰণে মই আজি পিতৃ হৈও মই তেওঁক বধ কৰাৰ শৰপাত আপোনাক দেখুৱাই দিব লগা হ'ল। এয়া সামাজিক মূল্যবোধ। দধিচিয়ে যে নিজৰ দেহ ত্যাগ কৰি তাৰে অস্থি তৈয়াৰ কৰি বজ্ৰ তৈয়াৰ কৰি বৃত্ৰাসুৰক যে বধ কৰিলে, সেয়া সামাজিক মূল্যবোধ ৰক্ষাৰ দৃষ্টান্ত। সতীয়ে যে দেহত্যাগ কৰিলে, তাতো আছে সামাজিক মূল্যবোধ ৰক্ষাৰ দৃষ্টান্ত। আপোনালোকে জানে, দক্ষই যেতিয়া সতীৰ সন্মুখত তেওঁৰ মহাস্বামী মহাগুৰু শিৱক ভৰ্ৎসনা কৰিলে, লগে লগে সেই ভৰ্ৎসনাৰ প্ৰতিবাদ কল্পে যোগমুদ্ৰাৰে সতীয়ে যজ্ঞস্থলীতে দেহ ত্যাগ কৰিলে। তেওঁ